আজি মই এটি কবিতা আবৃত্তি কৰিব লৈছোঁ। কবিতাৰ শিৰোনাম জীৱন যাত্ৰা, কবি প্ৰিয়ান বৰা। নিঃসংগতাবোৰ আজি মোৰ সৈতে ঘূৰি ফুৰিছে, অকলশৰীয়া জীৱনটো কেনেকৈ পাৰ কৰিছোঁ মইহে জানো। ভাগৰ লাগিছে, বহুদূৰ আহিলোঁ, উভতিব নোৱাৰোঁ আৰু। মাথো খন্তেক সময় পাছতেই নিজৰ দিশত অৱতীৰ্ণ হ'মগৈ। অলপ জীয়াইছোঁ এই আহতৰ দলত, আচৰিত হৈছোঁ, কি কৰিছোঁ কি কৰা নাই একো বুজিব পৰা নাই। সময়খিনি নাইকিয়া হৈ পৰিছে মোৰ হাতত। কঠিনতা ভৰা এই জীৱনটো ক'ত গৈ শেষ হয় একো বুজিব পৰা নাই। মানৱীৰ এই জীৱনটো এনেকৈ পাৰ কৰি দিম। হেঁপাহ আছে, সপোন আছে, আশা আছে, নিথক জানো কৰিব পাৰিম। লগ লাগে, সংগী লাগে, জীৱন বাটৰ পাম জানো কাৰোবাক। হ'ব জানো কোনোবা মোৰ জীৱনৰ পথৰ সাৰথি। হেঁপাহবোৰ নাইকিয়া হৈ গ'ল, এতিয়া মাথো এটি আশা আছে। যিদিনা শ্মশানৰ কোলাত নিদ্ৰাদেৱীৰ কাষত আশ্ৰয় ল'ম মই। মাথো এটি কথা ক'ব বিচাৰোঁ মই, সপোন আছে, সপোন সপোন হৈ ৰ'ল। আশা আছে, আশা আশা হৈ ৰ'ল, নিথক কেতিয়াও নানামিল। নদীৰ সোঁতত বৈ যোৱা সেই ফটুকলাৰ কথাবোৰ আজিও বৰকৈ মনত পৰিছে। জীৱন বাটৰ লগৰীবোৰ ক'বলৈ যেন কোনো নাই। আছে মাথো এটি আশা, ভৰসা, নিৰাশ, এই তিনিবিধ লগ লৈ আগবাঢ়ি ফুৰিছোঁ। হেৰাই গৈছোঁ ক'ৰবাত, ক'ব বিচাৰোঁ বহু কথা। মোৰ এই জীৱন ক'ত শেষ হয় মই নাজানো। মাথো এটি কথা জানো, মানুহ ৰূপত জন্ম লৈ পৰুৱাৰ দৰে জীৱন কটাইছোঁ। মানৱীৰ এই জীৱনটো এনেকৈ পাৰ হৈ যাওক তাৰে কামনা কৰিছোঁ।